Hello everyone, আজি আমি এটা নতুন ৰেচিপি ভিডিও আগবঢ়াইছো আপোনালোকৰ মাজত। সো আমাৰ আজি ভিডিওটো হৈছে কুকাৰত দিয়া লোকেল চিকেন। তো আহক আমাৰ ভিডিওটো আমি ষ্টাৰ্ট কৰো। এই ৰেচিপিটো একদম সিম্পলকে বনোৱা হৈছে, আপোনালোকেও ট্ৰাই কৰি চাব। ইয়াতে লোকেল চিকেনখিনি অলপমান হালধি, ধনিয়া পাউডাৰ, অলপমান জিৰা গুৰি আৰু নিমখ দি পেলাই ভালকে মেৰিনেট কৰি 1 ঘণ্টা মানৰ কাৰণে আপোনালোকে ৰাখি দিব। তো এতিয়া আমি কুকাৰটোত অলপমান তেল দিছো, তেলখিনি গৰম হোৱালে ৰব। এতিয়া গৰম তেলত দুখিলা তেজপাত, 3টা ইলাইচি আৰু অলপমান গোটা জিৰা আৰু ইয়াতে 2টা কাটি লোৱা কেঁচা জলকীয়া দি দিব। তাৰপিছত চপ কৰি ৰখা আদা নহৰুখিনি দি দিব আৰু ভালকে মিক্স কৰি ল'ব। আৰু ইয়াতে আমি 2টা পিয়াজ মিডিয়াম সাইজত কাটি পেলাই দি দিছো। এতিয়া 3 ফুটা নহৰু দি দিছো আৰু এতিয়া আপোনালোকে নিমখ দিব। নিমখটো বেছি নিদিব কাৰণ আমি মেৰিনেট কৰোতে নিমখ দি থৈছো অলৰেডি। এতিয়া ভালকে মিক্স কৰি দিব মছলাখিনি। এতিয়া অলপমান মিৰ্চি পাউডাৰ দি দিছো, অলপমান চিকেন মছলা দি দিছো। এতিয়া আমি চপ কৰি ৰখা বিলাহীখিনি দি দিম। তাৰপিছত ভালকে আমি লৰাই ল'ম। অলপ গেছটো মিডিয়াম ফ্লেমত ৰাখি পেলাই লৰাব, নহলে বস্তুটো ক'লা হৈ যাব। আৰু ভালকে আদা নহৰু পিয়াজখিনি মিক্স কৰি লৰাই দিব। যেতিয়া মছলাখিনি কালাৰটো ৰেড হ'ব, তাৰপিছত আমি মেৰিনেট কৰি ৰখা চিকেনখিনি ইয়াতে দি দিম। এতিয়া ভালকে চিকেনখিনি মিক্স কৰিব যাতে মছলাখিনি সবতে লাগি যায়। তাৰপিছত লাহেকে কুকাৰৰ ঢাকনিখন মাৰি দিব আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখিব। আৰু মাজে মাজে চিকেনখিনি ভালকে লৰাই থাকিব। আৰু এতিয়া ইয়াতে আমি 2টা মিডিয়াম সাইজৰ আলু কাটি পেলাই দি দিছো। আৰু আলু দিয়াৰ পিছত কুকাৰৰ ঢাকনিখন মাৰি দিব। তাৰপিছত এতিয়া অলপ আদা নহৰু চপ কৰি থোৱা আছিলে, সেইখিনি অলপ দি দিছো ইয়াতে, অলপ ফ্লেভাৰ কাৰণে। এতিয়া কুকাৰৰ ঢাকনিখন মাৰি থব, 15 মিনিটছ মানৰ কাৰণে মাৰি থৈ দিব। এয়া চাওক আমাৰ চিকেনখিনি অকমান সিজিছে। তো এতিয়া আমি অলপমান ইয়াতে পানী এড কৰিছো। পানী দিয়াৰ পাছত এতিয়া আকৌ চিকেনখিনি ভালকে লৰাই গেছটো মিডিয়াম ফ্লেমত আকৌ ঢাকনিখন মাৰি পেলাই ৰাখি থৈ দিব। আৰু চিকেনখিনি ভালকে লৰাই থাকিব মাজে মাজে, আৰু লৰাই থাকিলে টেষ্টটো বেছি ভাল হয়। এতিয়া আমি ইয়াতে গৰম মছলা এড কৰিছো আৰু ভালকে মিক্স কৰি দিব চিকেনখিনি। তাৰপিছত এতিয়া ইয়াতে মই 3 কাপ মান গৰম পানী এড কৰিছো চিকেনখিনিত আৰু অলপমান ধনিয়া দি দিছো ওপৰত। ভালকে এতিয়া মিক্স কৰি দিব চিকেনখিনি।
পানী কম হ'ব বুলি মই পানী আৰু অলপ দি দিছোঁ। তাৰপিছত গেছটো হাই ফ্লেমত দিব, দি পেলাই ইয়াতে অলপমান নিমখ দি দিব। পানী দিছোঁ যিহেতু নিমখ অলপমান দিব লাগিব। এতিয়া কুকাৰৰ ঢাকনিখন মাৰি দিব আৰু 3টা চিটি মাৰালৈকে ৰখিব লাগিব। 3টা চিটি হোৱাৰ পিছত আপোনালোকে গেছটো অফ কৰি দিব। এতিয়া গেছটো যোৱাৰ পিছত কুকাৰৰ ঢাকনিখন খুলিব। তাৰপিছত এয়া চাওক আমাৰ চিকেনখিনি ৰেডি হৈ গ'ল। কালাৰ চাওক কি ধুনীয়া আহিছে। এতিয়া আমি অলপমান ধনিয়া দি দিছোঁ ওপৰত ফ্লেভাৰ কাৰণে। তো এতিয়া চিকেনখিনি ৰেডি হৈ গ'ল, ছাৰ্ভ কৰিব পাৰে। তো এনেকৈ আপোনালোকে বনাই চাব পাৰে, একদম সুন্দৰ আৰু একদম ইজি ৰেচিপি। এনেকৈ আপোনালোকে বনাই চাব এবাৰ, খাবলৈ কিন্তু বিৰাট টেষ্টি হয়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব।